নমস্কাৰ বন্ধুসকল, আজি মই অলপমান এই বৰশী বাব আহিছোঁ। মানে বৰশী বাৰ এনে ইমান মানে অভিজ্ঞতা নাই আৰু মানে এনেকৈ নাযাওঁ। আহিলোঁ আৰু এনেই অকণমান গাঁৱতে মানে ঘৰত বহি বৰ হৈ গ'লোঁ। সেইকাৰণে অকণমান ৰিলেক্স হ'বৰ কাৰণে বৰশীটো লৈ আহিলোঁ। আপোনালোকে চাওক আৰু আমাৰ গাঁৱত কেনেকৈ বৰশী মাৰে নিশ্চয় দেখা পাব। কেনেকৈ বৰশী মাৰে কেনেকৈ বৰশী মাৰে মই আপোনালোকক দেখুৱাম। আমাৰ ইয়াত বৰশী হেৰি কৰে, কেঁচু লগাই কেঁচু লগাই দিয়ক। এতিয়া লগালে মাছ ধৰে ন, কেনেকৈ লগাই বৰশীত কেঁচু লগাই আছে। নাই চব কিছু ন চাওঁ দেখা There's love in every heart. It's a paradise on earth, yeah. Northeast India. পথাৰত সৰু মাছ নাপালোঁ আৰু মানে আহি পেলাই বন্ধুৰ লগত পুখুৰীত ধৰিলে সিহঁতৰ গৈ আৰু মাছটো খাব লাগিবই। পথাৰত মাছ ধৰা এনেকৈ অভ্যাসো নাই। আৰু পুখুৰীৰ পৰা মাছ উঠাই পেলাই খাব লাগিব আজি। মাছ আছে না ডাঙৰ মাছ আছে ন? ঠিক আছে, 1 কিলোৰ ওপৰত হ'ব নেকি? কি মাছ আছে? ভকুৱা গ'লে ভাল হ'ব ন? এটা যদি আজি ভকুৱা পাওঁ নহয়, বৈদ্য ডাঙৰ খান পাতি দিম বাপেকে। ৰাতি হৈ হ'ব আৰু Northeast India. ইমান সময় মাছ মাৰিলে এটাও নাপালোঁ। পথাৰতো বাদেই দিলোঁ, পুখুৰীতে নাই নুঠে বোলে, কি ক'ম আৰু।